হেল্ল' এভৰিৱান, এয়া ৰাতিপুৱাৰ সময় 6টামান বাজি গৈছে আৰু ভালকৈ কাপোৰ কানি পিন্ধি লৈছোঁ। বহুত বেছি চৰ্দি কাহ হৈ আছে আৰু পানী এগিলাচ খাই টোপনি ভাঙিবলৈ বুলি ৰাস্তাৰ ফালে ওলাই আহিছোঁ খোজকাঢ়িবলৈ। আৰু আহি ভাত আৰু এইফালে আকৌ চাহৰ কাৰণে পানী ভৰাই দিছোঁ আমাৰ দুজনৰ কাৰণে। ৰাতিপুৱা খুৱাই মেলি ল'ৰাক স্কুলত পঠালোঁ। পঠাই ৰাতিপুৱাৰ কাম বনখিনি কৰি আজৰি হৈ দুপৰীয়া ৰ'দত বহি লৈ চব্জি কাটিবলৈ লৈছোঁ। আৰু আজি কোমোৰা ভাজিম আৰু ল'ৰাই চব্জি খাবলৈ বেয়া পায়, তাৰ কাৰণে আলু চপ। ৰ'দ বিচাৰি বিচাৰি ঘৰৰ ভিতৰতহে পালোঁ আজি। আৰু এনেকৈ এতিয়া মই বনাম পালেং শাক, আৰু পালেং শাক অকণমান পানী দি বনালে বহুত বেছি খাই ভাল লাগে। এইকেইদিন যিহেতু শাকৰ ছিজন হয়। আৰু দুপৰীয়াৰ সাজ এনেকৈ ৰেডি কৰিলোঁ। আৰু কণী, পালেং শাকৰ জোল অকণমান আৰু কোমোৰা ভাজি, দালি মই নল'লোৱেই আৰু খাবলৈ বুলি। আৰু এনেকৈ খাই মেলি ল'ৰা আহি পালে, তাক থৈ মেলি মই বজাৰ কৰিম বুলি অকণমান ওলালোঁ। আৰু এয়া আহি পালোঁ বজাৰ, আৰু বজাৰখন কৰি মেলি অকণমান মই কিবাকিবি কাপোৰৰ বজাৰ অকণমান লৈ ল'লোঁ। আৰু ইমান বেছি জাম হৈছে, কিবাকৈ গধূলি ঘৰ পালোঁহে এই 6টামান বজাত।